কোথায় মাছ নাই উঠা জালত আমাৰ পুৰা মাছ মাৰা মানুহে মাছ মাৰি আছে এইফালে মাছ দলিয়াই দলিয়াই দি আছে চাওঁ কিমান পাৰি মাছ আমাৰ মাছ এইকেইটা পালো এই জীয়াই নথৈ কিয় হ'লে কৈ মাছ কাৱৈ মাছ খলিহনা বা ভিডিঅ' উঠে বোলো এই আই সেই ডাক নোৱা বুঢ়া এই পৰিলে পৰিলি এইফালে বৰখিনি পৰি থাক হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুনুৰাণী নাথ আমি পুৰা এতিয়া মাছ মাৰি আছোঁ মই মাছ মৰা নাই আমাৰ মানুহকেইটা মা আৰু আমাৰ তাই মাছ মাৰি আছে পুৰা আৰু এইকেইটা হ'ল ভিডিঅ'ত বোলে উঠেই পুৰা সেইকাৰণে দাঁতকেইটা নাচাকি আহি মাছ মৰা মানুহ হ'ল এই দুটা মায়ে জাকৈত পাইছে আৰু ইফালে পুৰা দলিয়াই দলিয়াই দি আছে এইগিলা হ'ল মাছ পুৰা সেইফালে যদি জাকৈত মাছ নুঠে ইফালে জালত মাছ উঠে আকৌ ইফালে জালত মাছ নুঠিলে ইফালে জাকৈত মাছ উঠে জালত দলিয়াই দলিয়াই দি আছে জাকৈৰ পৰা মই আজি পুৰা কাপোৰ ধুইছোঁ এইগিলা মোৰ পিছফালে কাপোৰ চাপোৰ মেলি দিয়ে আছে সেইগিলা হ'ল কাপোৰফালেগিলা হ'ল বেড কভাৰ পুৰা কাপোৰ চাহ কানি ধুই দিছোঁ আৰু দেখাই আছোঁ কিমান কাপোৰ ধুই আছোঁ গা পা ধোৱাই নাই এতিয়ালৈ গা ধুমগৈ এতিয়া 12টা বাজিল এয়া আমাৰ মায়ে মাছ পাইছে দলিয়াই দিব এতিয়া এইটো এই জালত এইটো মাছ উঠিছে কাৱৈ নাই না সময় নাই এইবিলাক পুৰা কাপোৰ ধুলো মই আজি এটা এতিয়া ৰ'দত দি থৈ আছে আধা শুকাল আৰু তাৰপিছত এইফালে এইগিলা তাৰপিছত এইফালে দুখন তাৰপিছত এইফালে এইগিলা মেলি দিছোঁ এইগিলা চুৱেটাৰ চোলা দাদাৰ পেণ্ট দেউতাৰ পেণ্ট এইগিলা চুৰ্ণি এইগিলা পুৰা এইগিলা কাপোৰ মেলি দিছোঁ আৰু এতিয়া মই ধুই লওঁ গাটো ধুই উঠি ভিডিঅ' কৰিম আপোনালোকক কি কৰিম আজিৰ দিনটোত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে প্লিজ ভিডিঅ'টো চাই থাকিব আৰু আমি আহিছিলোঁ এতিয়া মই বজাৰ কৰিব লাগে তাকে লৈ আহিলোঁগৈ এইবিলাক বজাৰ তাকে আৰু আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো এতিয়া মানে এখন আছে বাৰ্থডে আৰু তাতে বাৰ্থডে খাব যাম আপোনালোকক দেখাই আছোঁ কেকটো মোৰ তাতে বনাব দিছে লৈ যাম আৰু কেকটো আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি এতিয়া কাপোৰ চাপোৰ উল্টাই দিলোঁ বহুত কাপোৰ ধুইছোঁ নে সেইকাৰণে উল্টাই দিলোঁ আৰু দুখনমান আমাৰ তাই ধুলে এতিয়া আমাৰ গাড়ী আহি পালে এতিয়া পুৰা এতিয়া জলফাই আনিছে আমাৰ সিহঁতে এতিয়া জলফাই খাম পুৰা আমি আনিছোঁ পুৰা টেঙা আমি পটকৈ মাৰি নাই ঘৰৰ পৰা আৰুচোন আমাৰ মানে গাড়ীখনৰ বডিটো বনাই আনিলে মানে মই ঘৰত নাছিলোঁ যে সেইকাৰণে আপোনালোককো দেখুওৱা নাই এতিয়া মানে আজি বহুত দিনৰ মূৰত দেখা পালোঁ গাড়ীখন সেইকাৰণে চাওকচোন কেনেকুৱা লাগিছে মই ধোৱা কাপোৰগিলা শুকাল এতিয়া মই এইগিলা কাপোৰ শুকাল এতিয়া মই আনি পেলাই থৈ দিলোঁ বাৰ্থডেখিনি খাই অহাৰ পিছত মই কাপোৰখিনি থুপুৰাম আৰু মই মানে মাইনাহঁতৰ ঘৰত গৈছিলোঁ মানে আমাৰ ওচৰৰে বৌ এটা ঘৰত তাতে যাওঁতে মানে সিহঁতে ভাত খাই থাকিল তাৰপিছত মাইনাই মাতি আছিল মোক সেইকাৰণে মই গ'লোঁ যাওঁতে সিহঁতে মোক তাতে ভাত খাব দিলে তাৰপিছত তাতে ভাত খালোঁ ভাত খাই আহি এতিয়া কাপোৰখিনি সামৰিলোঁ আৰু এতিয়া আৰু ঘৰত ভাত চাত নাখাওঁ এতিয়া কামখিনি কৰোঁ কৰি পেলাই 3টামান বজাত পোৱাকৈ মাতিছে আৰু বাৰ্থডে মানে কেকটো লৈ আৰু সেইকাৰণে এতিয়া যাম আপোনালোকৰ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু বাৰ্থডে চেলিব্ৰেশ্যন দেখাই আছোঁ আপোনালোকক ক'ত কি হয় এতিয়া মই মানে ঘৰ চৰ সাৰি চোতাল ঘৰখিনি সাৰি পেলাই মাক মানে অলপমান হেল্প কৰি দিওঁ তাৰপিছত এতিয়া মই কামখিনি কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব আমি আহি আছোঁ এতিয়া বাৰ্থডে খাব আমি কেক চেক লৈ আহি আছোঁ আমাৰ গাঁৱতে সেইকাৰণে আৰু আমাকো খাব মাতিছে তাকে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব আৰু এয়া আমি বেলুন ফুকালোঁ এয়া বাৰ্থডে চেলিব্ৰেশ্যনৰ বেলুন এয়া এতিয়া কেক কাটিব ওলাইছে এয়া কেক কাটিব আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব
আমি এতিয়াহে আহিলোঁ বাৰ্থডে খাই পেলাই ইয়াতে দিছে আমালৈ পায়স দিছে ঘৰলৈ তাৰপিছত চাহ লগত দিলে পায়সে আৰু বুন্দিয়ায়ে তাৰপিছত ইয়াত বুট দিলে আমি এতিয়া আহি আছোঁ আমি বাৰ্থডে খাই আহি পালোঁ এতিয়া ঘৰ এতিয়া বাজিল 6টাই বাজে আৰু 5:50 হৈছে ইমান দেৰি ইমান সোনকালে যায় এনেই বহি আছোঁ তাৰপিছত গধূলিহে হৈছে কেক চেক গধূলি কাটিছে আমাৰ ল'ৰাৰ কথা ক'লে সেইকাৰণে ৰ'লোঁ আৰু এতিয়া খানা খাই অহা কথাও কৈছিল দেৰি হ'ব নাই সেইকাৰণে 3:30 গৈছোঁ বহুত দেৰি ৰ'লোঁ যে সেইকাৰণে আৰু আমি আহিলোঁ তাৰপিছত এয়া সুতামূলৰ পইচা লৈ আহিলোঁ চব কেকো দিবা গ'লো পইচা চাহ লগত পূৰা পায়স আৰু বুন্দিয়া দিছে আৰু ঘৰলৈ দি খেদাইছে 2বাৰ চাহ খালোঁ যাই পাওঁতে একবাৰ দিলে তাৰপিছত এতিয়া আহি পালোঁ তাতে ভাল লাগছে আৰু বুট তুট খাই পেলাই আহি আছোঁ এতিয়া আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো নকৰোঁ এতিয়া মায়ে পূৰা দি বিচাৰি বহি আছে এইফালে আগত দেখি পূৰা চিঞৰি নাচা চাই আছে দাঁত লৈছে আকৌ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আজি ভিডিঅ'টো চাই কেনে পাই ক'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কৃষ্ণ কৈছিলোঁ আৰু এইখিনিয়ে আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ